নমস্কাৰ বন্ধুসকল তেতিয়াহলে আজি আমি শিকিম কাস্টম থাম্বনেল কেনেকৈ দিব পাৰি এই ভিডিও বিলাকত থাম্বনেল কেনেকৈ লগাব পাৰি নিজে বনাই পেলাই তাৰ কাৰণে আপুনি প্ৰথমতে যাব ক্ৰিয়েটৰ ষ্টুডিও ইয়ালৈ যাব ইয়াত ক্লিক কৰক ইয়াত ভিডিও বিলাক আছে এই ভিডিওটোত মই দিব বিচাৰিছো এডিটৰলৈ যাম ইয়া এডিটত ক্লিক কৰিলো ইয়াত কিন্তু তলত তিনিখন যে ইমেজ আহিছে তিনিখনৰ ভিতৰত এখন মই সিলেক্ট কৰি থৈছো কিন্তু কাস্টম থাম্বনেল অপচনটো ইয়াত অহা নাই লেখা আছে your account is not eligible for custom thumbnails এটো কিহৰ কাৰণে এলিজিবল নহয় আসলতে এই চেনেলটো ভেৰিফাই কৰা নাই নতুন এটা চেনেল খুলিলে ভেৰিফাই হৈ নাথাকে আৰু ভেৰিফাই হৈ নথকা কাৰণে কাস্টম থাম্বনেল আপলোড কৰিব নোৱাৰি তেতিয়াহলে প্ৰথমতে আমি চেনেলটো ভেৰিফাই কৰিব লাগিব তেতিয়াহলে ভেৰিফাই কেনেকৈ কৰে তেতিয়াহলে ভেৰিফাই কৰিবলৈ আপোনাক এটা শিকাই দিছো এতিয়া আপুনি সাইডৰ ফালে দেখিব লেফট সাইডৰ ফালে দেখিব ইয়াত ভিডিও ম্যানেজাৰ আছে ইয়াত ভিডিওজ আছে তাৰ তললৈ আহিব চেনেল লিখা আছে চেনেল আপুনি চেনেলত ক্লিক কৰক এতিয়া এই ব্লক আহিব ষ্টেটাস এণ্ড ফিচাৰ্স ইয়াত এই ভেৰিফাই বাটনটো আছে ইয়াত ক্লিক কৰিলে ভেৰিফাই হ'ব প্ৰথমতে তললৈ যাওক ইয়াত চাওক কাস্টম থাম্বনেলস নট এনাবলড মানে কাস্টম থাম্বনেল এনাবল নহয় সেই কাৰণে ভেৰিফাই কৰিব লাগিব তে ধৰি লওক ভেৰিফাইড মই ক্লিক কৰিছো এতিয়া হদিছে কান্ট্ৰি ইন্ডিয়া দিছো দুটা অপচন আছে কেনেকৈ ভেৰিফাই কৰিব পাৰি কল মি অৰ টেক্সট মি তেল টেক্সট মি টো সিলেক্ট কৰিছো মোবাইল নম্বৰ দিব লাগিব মোবাইল নম্বৰ দিলে তালৈ এটা কোড আহিব হে কোডটো আকৌ দিব লাগিব তেতিয়া হৈ যাব তে ফোন নম্বৰ দিছো ফোন নম্বৰ দিলো সাবমিট কৰিম এতিয়া এটা মেছেজ আহিব লাগে মোৰ ফোনলৈ ৰৈ আছো মেছেজ আহিবলৈ মেছেজ আহিলে তে মেছেজটো মই দিম ওটিপি আহিছে ওটিপিটো মই দিম এতিয়া সাবমিট কৰি চাও হৈ গল ভেৰিফাইড হৈ গল কংগ্ৰেচুলেশনস your YouTube account is now verified continue কৰিছো এতিয়া চাওক তললৈ ইয়াত দেখাইছে ভেৰিফাইড দেখাইছে এটা টিক মাৰ্ক আহি গল আৰু তললৈ যদি যাও ইয়াত কাস্টম থাম্বনেলস এনাবলড মানে এতিয়া কাস্টম থাম্বনেল এনাবল হৈ গল আপুনি এটা কাস্টম থাম্বনেল দিব পাৰিব তেতিয়াহলে আকৌ যাও ভিডিও ম্যানেজাৰলৈ ভিডিও ম্যানেজাৰ এফলে আছে লেফট সাইডে তাত ক্লিক কৰিলো ভিডিওজত ক্লিক কৰিলো যেটো ভিডিওত এটা দিব বিচাৰিছিলো আকৌ তা হেতু ভিডিওলৈ গৈছো এইটো ভিডিও দিব বিচাৰিছিলো এডিটত ক্লিক কৰিলো এডিটত ক্লিক কৰি অলপ আগতে নাছিলে যেটো অপচন এটা অপচনটো আহি গল কাস্টম থাম্বনেল দেখিছে না এতিয়া ইয়াত ক্লিক কৰিব লাগিব কাস্টম থাম্বনেলছত আৰু এই ওপৰখন এটা মই সিলেক্ট কৰিম সিলেক্ট কৰি প্লাই ওপেন কৰিছো ইয়াত আপলোড হৈছে এতিয়া আহি গল কাস্টম থাম্বনেল আহি গল এতিয়া সেভ কৰিম সেভ চেঞ্জেস কৰিলো সেভ হৈ গল এতিয়া ভিডিও ম্যানেজাৰলৈ আকৌ গৈছো তাত চাম এতিয়া এইখন সব কাস্টম থাম্বনেল আহি গল এনেকৈ কাস্টম থাম্বনেল দিয়া হয় এবাৰ চেনেলটো দেখাই দিছো কেনেকৈ চেনেলটোত আহিব মাই চেনেল ভিডিওজ চাওক এইখন কাস্টম থাম্বনেল আহি গল আৰু বাকিবিলাক বাই ডিফল্ট আহিছিলে তেতিয়াহলে এনেকৈ কাস্টম থাম্বনেল দিয়ে তেতিয়াহলে আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো নমস্কাৰ